ইটস মি মৃত্যুস্না হাজৰিকা। আজি আপোনালোকক মই এটা বস্তু দেখাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। বস্তুটো হ'ল মোৰ মা বা দেউতাই কিবাহৰ পুলি খেতি কৰি বহুত ভাল পায়। সেইটোৱে আপোনালোকক আজি দেখাম। মানে কি বিভিন্ন ধৰণৰ গছ আছে বা খেতি আছে, কিবা কিবি আছে, এইবিলাক আপোনালোকক দেখাম। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমি ঘৰৰ পৰা ওলাইছোঁ। ওলাই আজি কচু আনিছে চব। ফুল দেখাম। এইটো এটা ফুল, নাম কি বা নাজানো। এইটো ফুল আৰু এইটো ফুল একে। তাৰপিছত এইটো এটা ফুল, এইটো কচুপাত। কচুপাত মানে এইটো ষ্টাইলিছ হয়। আৰু তুলসী কচু খাব কাৰণে আনিছে। এইটো এটা, পিছত এইটো ওলমাই দিছে। তাৰপিছত এইটো ৰাতিপুৱা হ'লে ফুলে, গধূলি হ'লে জাপ হৈ যায়। এইখিনি টাইমত ফুলটো মৰহি যায়। এইটো এই এটা ফুলি আছে। এইটো তলতো দিছে এইবোৰ। এইটো জবা হয়। এইটো ৰঙা ফুল হয়, কি ফুল গম নাপাওঁ, মায়ে আনিছে। এইটো গোলাপ, তুলসী। এইটো বগা ফুল হয়, এইটো নাৰ্চাৰীৰ পৰা আনিছিল, বহুত সৰু আছিল, এতিয়া ডাঙৰ হৈ গ'ল। এইটো আৰু সেইটো ফুল একে, সেই এটা। তাৰপিছত এইটো কপৌ, এইবিলাক নাৰ্জী ফুল। এই এটা ফুল, এই এটা, এইটো এটা। এইটো ফুলটো বহুত ধুনীয়া, বগা বগা হয়, সৰু। তাৰপিছত এইটো এটা ফুল। এই চাওক, আমাৰ ঘৰত ভোট জলকীয়াও আছে, বহুত জ্বলা। বহুত গছ আছিল, মৰি গ'ল এতিয়া, মৰি যায়। এইবিলাক গোলাপ, সেইটো বগা গোলাপ, এইটো কিবা গোলাপ নাজানো। এই এডাল গোলাপ, এইডাল ৰঙা, এডালো ৰঙা। এইবিলাক চব জলকীয়া পুলি। এইডাল গোলাপ, সেইটো ফুল একে খালি এইটো য়েল্ল' কালাৰ। এইডাল জবা, এইটো খৰিকাজাই বুলি কয়, বহুত ধুনীয়া ফুল হয়। এনেকুৱা সৰু সৰু বগা হয়। এইটোও জবা, এইটো নাৰ্চাৰীৰ পৰা আনা। এইটো একে। পিছত এইটো জলকীয়া লাগিছে, বেয়া হৈ গ'ল। এইটো বহুত ডাঙৰ হয়, জবা। তাৰপিছত এইডালো গোলাপ। এইটো ফুল আৰু সেইটো ফুল একেই, আপুনি দেখাব পাৰে, বহুত আছে আমাৰ এনেকুৱা। আৰু এইটো গোলাপ, সেইটো কাটিছে সেইকাৰণে সৰু হৈ আছে। সেইখিনিয়ে আমাৰ বাগিচা। আকৌ অকণমান মায়ে জোৰাই থৈ দিছে এইবিলাক। এনেকৈ প্লাষ্টিকৰ গ্লাছত জোৰাই থৈ দিয়ে। এল'ভেৰাও আছে, সেইডাল। যি গছ আছিল প্ৰায়ভাগ দেখালৈ, আৰু খেতি আছে কিবা কিবি, যেনে ভেন্দি বা আদা, কিবা কিবি এনেকুৱা আছে। সেইবিলাক বেলেগ এদিন দেখাম। নহ'লে আজিলৈকে ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ জৰুৰ কৰিব।